everyone, welcome back to my YouTube channel. মই মনস্বিনী আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজি অন্য এটা ভিডিঅ'। ৰুদ্ৰসিংহ উদ্যানত আছোঁ আমি এতিয়া। এইজনী বিকি আছোঁ ৰুদ্ৰসিংহ পাৰ্কত, শিৱসাগৰ জয়সাগৰ ৰুদ্ৰসিংহ পাৰ্কত আছোঁ এতিয়া মই। সেই আগৰবাৰ আহোঁতে অপেনিং কৰা নাছিল আৰু এইবাৰ সন্ধিয়া সময়ত আহিলে বেছি ভাল লাগে আচলতে, গোটেই লাইটৰ হেৰিখিনি পোৱা যায় যে। এইজনী একেবাৰে কেমেৰা আহিয়ে ফুল ভাল পাওঁ যিহেতু একেবাৰে গাৰ্ডেন দেখাই দিছোঁ। এয়া জুইশাল। ইমান ধুনীয়া কৰি দিলে, ইমানেই ধুনীয়া কৰি দিলে নহয় এতিয়া। ফটো মাৰি আছে, এইফালে পজ দি আছে দেই। এইফালে বোলে কাৰেণ্টৰ কানেকশ্যন দিয়া আছে, সেইকাৰণে উঠিব মানা আছে। এতিয়া আহি আছোঁ মঞ্চৰ ফালে। এইফালে এতিয়া আহি আছোঁ আমি মঞ্চৰ ফালে, মুকলি মঞ্চ। ইয়াতে ইয়াত টাই আহোমৰ জনগোষ্ঠীয় ডান্স কৰি আছে, ষ্টাৰ্ট হৈছে আৰু। Pai, elau huia seu pinongkai, timo akung dai sen kele pai, esau noru sau kai, timo akung dai sen kele pai, timo akung dai sen kele pai. প্ৰিয় দৰ্শকসকল, আপোনালোকৰ কেনেকুৱা লাগিলে উপভোগ কৰি? ভাল লাগিলে? বহুত বহুত ধন্যবাদ। এইবাৰ আপোনালোকৰ আগত আমি পৰিৱেশন কৰিবলৈ ওলাইছোঁ আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় নৃত্য আছে, লতা চনম বুলি কয়।
এইবাৰ আপোনালোকৰ আগত আমি পৰিৱেশন কৰিবলৈ ওলাইছো সত্যকৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কিন্তু আপোনালোকে আমাৰ লগত সহযোগ কৰিব লাগিব সকলোৱে কৰিব না সহযোগ সকলোৱে মঞ্চলৈ আহিব বহি আহিব ভাল লাগিব
প্ৰগ্ৰামসমূহ গোটেইখিনি সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ যদিও পিছত নিশ্চয়কৈ এদিন দেখাম। আৰু এতিয়া মই আহি আছোঁ এইবিলাক প্ৰদৰ্শনী উদ্যানৰ ভিতৰতে হৈ থাকে আৰু সেইখিনিলৈ মই আহিছোঁ। এতিয়া একো নললোঁ বাৰু বিশেষ, কিন্তু আপোনালোকৰ বাবে অকণমান ভিডিঅ' কৰি দিছোঁ। ৰুদ্ৰসাগৰ উদ্যানৰ পৰা আমি আহি এখন ধুনীয়া ৰেষ্টুৰেণ্টত সোমালোঁ আৰু আমি গোটেই তিনিজনীয়ে আজি একেলগে খাম। বহুদিনৰ মূৰত লগ পাইছোঁ যিহেতু। চাওকচোন, ফ্ৰেণ্ডছ নোপোৱাৰ আগতেই শিৱসাগৰৰসকলে গম পাবই অইনাক বুলি এখন আছে আৰু তাতেই সোমালোঁ। আজি প্ৰথমবাৰ সোমাইছোঁ এইখনত। খুবেই ভাল লাগিছে পৰিৱেশটো। চাওকচোন, বস্তুটো ইমান ধুনীয়াকৈ সজাইছে এইবিলাক। চাইনিজ প্লেটাৰ আমি এতিয়া আমাৰ গাৰ্লছ গেং দেই এইফালে আছোঁ। এতিয়া কেইটা পাইছে? 7টা বাজিব হ'ল ন? 6টা বজা 6:56 মানে অলমষ্ট 7টাই আৰু। এতিয়া আমি খাম, কিবা কিবি লৈছোঁ। অৱশেষত আমাৰ খানা আহিলে, আমি খাই লওঁ। আমি চাইনিজ প্লেটাৰ অৰ্ডাৰ কৰিছিলোঁ। সকলোখিনি আছে ইয়াতে আৰু খাই বৈ আহি ভিডিঅ' কৰা নহ'লে আৰু সেইকাৰণে ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি ভাল লাগিলে তেনেহ'লে নিশ্চয় লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। সকলোৱে পাহৰি যায় ছাবস্ক্ৰাইব কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰি চাইডত